আমাৰ তাত কিছু খবৰ যিবিলাক গাঁও অঞ্চলত মানে কমিউনিটি কোৱাৰেণ্টাইন বনোৱা হৈছে বা হোম কোৱাৰেণ্টাইনত আছে সেই সকলক জিলা প্ৰশাসনৰ ফালৰ পৰা বা অসম চৰকাৰৰ ফালৰ পৰা যেহেতু সকলো কোৱাৰেণ্টাইন চেণ্টাৰ লিষ্টেড কৰা হৈছে বা এইটো এজ পাৰ গাইডলাইন বনোৱা হৈছে সেই কমিউনিটি কোৱাৰেণ্টাইন চেণ্টাৰ গাঁৱৰ মুৰব্বীসকলে বা সভাপতি সম্পাদক গাঁওবুঢ়া বা ভিডিপি বা লোকেল থানাৰ বা হেল্থ ৱৰ্কাৰ আশা ৱৰ্কাৰ মিলি পেলাই যিবিলাক গঠন কৰা হৈছিল সেই কমিউনিটি কোৱাৰেণ্টাইন চেণ্টাৰ বা গাঁৱত থকা কোৱাৰেণ্টাইন চেণ্টাৰবিলাকত যিবিলাক সা সুবিধা চৰকাৰে প্ৰদান কৰিব লাগে জিলা প্ৰশাসনে বা ডেপুটি কমিশনাৰে নোডেল অফিচাৰ হিচাপে যিখিনি প্ৰদান কৰিব লাগে এই ক্ষেত্ৰত মানে কিছু অসুবিধা বা সা সুবিধাবিলাক দিয়া নাই বা তাত পোৱা নাই বা সময়মতে তাত গৈ পোৱা নাই এই খবৰবিলাক আমাৰ তাত আহিছে আৰু যাৰ কাৰণে গাঁৱৰ মানুহখিনিয়ে বা কোৱাৰেণ্টাইনত থকা মানুহখিনিয়ে অসুবিধাৰ সন্মুখীন হৈছে বা কমিউনিটি কোৱাৰেণ্টাইন কৰাৰ কাৰণে যিখিনি কমিটি গঠন কৰা হৈছিল সেই কমিটিখনৰ মানুহবিলাকে সেই সা সুবিধাবিলাক ন্যূনতম মানে চাবোন লাগে বা ইয়াক চেনিটাইজাৰ লাগে বা পানীৰ ব্যৱস্থা বা লেট্ৰিনৰ ব্যৱস্থা বা খাবৰ কাৰণে তেওঁলোকক দালি ভাত চব্জি যিখিনি ন্যূনতম লাগে সেই লগাখিনি যাতে অসম চৰকাৰ আৰু জিলা প্ৰশাসনে যাতে সময়মতে প্ৰদান কৰে সেই ক্ষেত্ৰত আমি বিশেষ ভূমিকা ল'বৰ কাৰণে আমি দাবী জনাইছোঁ কিয়নো এই সা সুবিধাবিলাক বহুখিনি কমিউনিটি কোৱাৰেণ্টাইন চেণ্টাৰত সময়মতে গৈ পোৱা নাই তেওঁলোকে সময়মতে পোৱা নাই আৰু যাৰ কাৰণে কমিটি আৰু কোৱাৰেণ্টাইনত থকা মানুহখিনিৰ মাজত এটা মানে বাদ বিতণ্ডা বা তেওঁলোকৰ মাজত কাজিয়া বা এই কথাবিলাক সৃষ্টি হোৱাটো আমি পৰিলক্ষিত কৰিছোঁ বা আমি দেখিছোঁ আৰু বিভিন্নজনে আমাৰ অফিচলৈ আহি পেলাই আঞ্চলিক কমিটি জিলা কমিটি আহি পেলাই অভিযোগ দাখিল কৰিছে তো ইয়াৰ কাৰণে আমি জিলা প্ৰশাসনক বা অসম চৰকাৰক এই ক্ষেত্ৰত বিশেষ ভূমিকা ল'বৰ কাৰণে আমি দাবী জনাইছোঁ আৰু যাতে কোনো কাৰণত সেই কোৱাৰেণ্টাইনত থকা মানুহবিলাকে ন্যূনতম যিখিনি সুবিধা প্ৰাইমাৰী যিখিনি ফেচিলিটি তাৰ পৰা কোনো কাৰণত বঞ্চিত নহয় যাতে তেওঁলোকে তাত থাকিও ঘৰত থকা নিচিনা এটা তেওঁলোকে মানে ফিলিঙত আহিব পাৰে আৰু তেওঁলোকে তাত থাকি পেলাই যাতে নিজৰ ঘৰখন সুৰক্ষিত কৰা গাঁওখন সুৰক্ষিত কৰা আৰু নিজক এই কোভিডৰ পৰা যাতে বচাই ৰাখি পেলাই কোৱাৰেণ্টাইনৰ যিখিনি সময়সীমা এইটো মানে ভালদৰে যাতে কটাব পাৰে ইয়াৰ কাৰণে জিলা প্ৰশাসন স্পেচিয়েলি আৰু অসম চৰকাৰ যাতে এই পদক্ষেপটো তেওঁলোকে লয় আৰু আহি থকা দিনত নিশ্চয়কৈ সেই সুবিধাবিলাক অসম চৰকাৰ বা জিলা প্ৰশাসনে প্ৰদান কৰাত কোনো অসুবিধাত নপৰিব বা তেওঁলোকে সেই নজৰটো যাতে বিশেষভাৱে লয় মই ইয়াৰ কাৰণে আহ্বান জনাইছোঁ